নমস্কাৰ মোৰ অন্য ভিডিও এটালৈ আপোনালোক সকলোকে স্বাগতম। ফুটবল বিশ্বকাপ ফিফা ওয়ার্ল্ড কাপ 2022 আৰু এইবাৰ 2022 ফিফা ওয়ার্ল্ড কাপ অনুষ্ঠিত হৈছে যোৱা 20 নৱেম্বৰৰ পৰা আৰু অহা 18 ডিসেম্বৰলৈকে এই খেল অনুষ্ঠিত হ'ব। এইবাৰ খেল অনুষ্ঠিত ফিফা ওয়ার্ল্ড কাপ 2022 অনুষ্ঠিত হৈছে কাটাৰত অনুষ্ঠিত হৈছে ফিফা ওয়ার্ল্ড কাপ ফুটবল বিশ্বকাপ 2022 কাটাৰত অনুষ্ঠিত হৈছে আৰু এইবাৰৰ বিশ্বকাপত মুঠ 32খন দেশে অংশগ্ৰহণ কৰিছে আৰু এই খেল অহা 18 ডিসেম্বৰলৈকে অনুষ্ঠিত হৈ থাকিব। এইবাৰৰ খেল ফিফা ওয়ার্ল্ড কাপ 2022 আয়োজক দেশ হ'ল কাটাৰ। আজিৰ ভিডিওটিত কাটাৰৰ বিষয়ে কিছু তথ্য আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছো, গতিকে ভিডিওটো শেষলৈকে চাই থাকিব। কাটাৰ হ'ল পশ্চিম এছিয়াৰ এখন একেবাৰে সৰু দেশ। পশ্চিম এছিয়াৰ এখন সৰু দেশ হ'ল কাটাৰ আৰু কাটাৰৰ ৰাজধানী হ'ল দোহা। কাটাৰৰ মুঠ জনসংখ্যাৰ 80% মানুহ কেৱল ৰাজধানী চহৰ দোহাতে বসবাস কৰে। আৰু কাটাৰৰ যদি আজিৰ তাৰিখত আমি জনসংখ্যা চাওঁ, কাটাৰৰ মুঠ জনসংখ্যা আজিৰ তাৰিখত 29 লাখৰ পৰা 30 লাখৰ ভিতৰত। একেবাৰে সৰু দেশ কাটাৰ। আমাৰ ভাৰতবৰ্ষৰ পৰা কাটাৰৰ দূৰত্ব হ'ল 2572 কিলোমিটাৰ। 2572 কিলোমিটাৰ আমাৰ নতুন দিল্লীৰ পৰা কাটাৰলৈকে মুঠ দূৰত্ব। আমাৰ নতুন দিল্লীৰ পৰা কাটাৰলৈ মুঠ দূৰত্ব। যদি আমি আমাৰ অসমৰ পৰা কাটাৰৰ ৰাজধানী দোহালৈ চাওঁ, তেন্তে আমাৰ অসমৰ পৰা ইয়াৰ দূৰত্ব হ'ল 4019 কিলোমিটাৰ। আমাৰ অসমৰ পৰা কাটাৰৰ ৰাজধানী দোহালৈ মুঠ দূৰত্ব হ'ল 4019 কিলোমিটাৰ। কাটাৰ এখন একেবাৰে সৰু দেশ। কাটাৰৰ মাটিকালি আমাৰ ভাৰতবৰ্ষৰ লগত তুলনা নহয়ে, আনকি আমাৰ অসমৰ লগতো কাটাৰ তুলনা নহয়। আমাৰ অসমৰ মুঠ মাটিকালি হ'ল 78,438 বৰ্গ কিলোমিটাৰ আৰু যদি আমি কাটাৰৰ মুঠ মাটিকালি চাওঁ, তেন্তে কাটাৰৰ মুঠ মাটিকালি হ'ল 11,588 বৰ্গ কিলোমিটাৰ। অৰ্থাৎ যদি আমি আমাৰ অসমখন 4 ভাগ কৰোঁ, অসমখন 4 ভাগ কৰি এভাগ লওঁ, তথাপিও আমাৰ 4 ভাগৰ এভাগৰ সমানো নহয় কাটাৰ। তেনে এখন সৰু দেশ, কিন্তু যদিও সৰু দেশ আৰু এই সৰু দেশখনে এইবাৰ ফিফা ওয়ার্ল্ড কাপ 2022 অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছে, কাৰণ কাটাৰ এখন ধনী দেশ, এখন সাহসী দেশ। সাহসী আৰু ধনী বাবে কাটাৰে ফিফা ওয়ার্ল্ড কাপ 2022 অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছে। আৰু কাটাৰৰ যদি আমি ভৌগোলিক দিশ চাওঁ, কেৱল চৌদি আৰবৰ সৈতে 87 বৰ্গ কিলোমিটাৰ সংযোগ হৈ আছে কাটাৰ। বাকী কেৱল চাৰিওদিশে সাগৰেৰে আৱৰি আছে কাটাৰ। বিশ্বৰ খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত কাটাৰৰো এটা বিশেষ নাম আছে, সেইবাবে কাটাৰ এখন ধনী দেশ। বিশ্বৰ খাৰুৱা তেলৰ উৎপাদনৰ ক্ষেত্ৰত কাটাৰো অন্যতম, সেইবাবে কাটাৰ এখন ধনী দেশ। আৰু ধনী দেশ বাবেই ফিফা ওয়ার্ল্ড কাপৰ নিচিনা এটা বৃহৎ প্ৰতিযোগিতা, য'ত 32খনকৈ দেশে অংশগ্ৰহণ কৰিছে, আৰু ঠিক তেনেকুৱা এটা অনুষ্ঠান পাতিবলৈ সক্ষম হৈছে, সাহস কৰিছে কাটাৰে। অহা 18 ডিসেম্বৰলৈকে অনুষ্ঠিত হ'ব ফুটবল বিশ্বকাপ, অৰ্থাৎ ফিফা ওয়ার্ল্ড কাপ 2022 অহা 18 ডিসেম্বৰলৈকে অনুষ্ঠিত হৈ থাকিব। গতিকে ভিডিওটো চাই কেনে পালে এটা কমেণ্ট কৰি জনাব। যদি ভিডিওটো ভাল লাগে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়ালৈকে জয় অসম।